নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছো মিণ্টু বৰা ইউটিউব চেনেলটো। আহা তেতিয়া দেৰি নকৰিম, ফটাফট ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আপোনালোকে সকলোৱে হয়তো গোটেইখিনি সকলোৱে যিমানবাৰ মোৰ ভিডিঅ' চাই সকলোৱে আপোনালোকে জানেই, কাৰণ ভিডিঅ' মই কিহৰ ওপৰত বনাওঁ, যেতিয়া সুবিধা পাওঁ তেতিয়া ব্লগিং বনাওঁ, আৰু যেতিয়া মই সুবিধা ক'তো তেনেকৈ ঘূৰি যাবলৈ ওলাই যাবলৈ সময় নাপাওঁ তেতিয়া মই ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। আজিও তেনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ'। য'ত ধৰক আপোনাৰ কোৱালিফিকেশ্যন কিমান লাগিব, কাম কেনেকুৱা ভাগত থাকিব, আৰু কেনেকুৱা চেলাৰী, কেইঘণ্টা ডিউটি, কৰিবৰ কাৰণে কেনেকুৱা সুবিধা হয়, সকলোবিলাক আজি মই ভিডিঅ'ত আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো কণ্টিনিউ কৰি চাই যাওক। আৰু যিসকল মোৰ চেনেলটো নতুন আহে, তেওঁলোকে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকলৈ ভিডিঅ' দিয়াৰ লগে লগে আহি থাকে। তেতিয়াহ'লে আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ। গাইজ, মই আজি আপোনালোকক ক'ব গৈ আছোঁ, বেংগলোৰত বহুতো এজেঞ্চি, চিকিউৰিটি এজেঞ্চি আছে। সকলোবিলাকৰ ওপৰত মই আগত আগত কৈছোঁ, আপোনালোকক পেৰিগনৰ কথা কৈছোঁ। আজি মই তেনেকৈ আপোনালোকৰ ইনফৰ্মেশ্যন দিব গৈ আছোঁ ইউনিক ডিটেক্টিভ চিকিউৰিটি ছাৰ্ভিচৰ কথা। ইউনিক চিকিউৰিটিটো যিহেতু এতিয়া বেংগলোৰ বৰ্তমান বহুত ফেমাছ, আৰু তাৰ ছাৰ্ভিচ ভাল, ছাৰ্ভিচ সুবিধা সকলো ভাল, আৰু মেইনথিং তাত বিশেষ 8 ঘণ্টা ডিউটি নাই। ইউনিকত আছে কম পৰ্যায়ৰ কিছুমান জেগালৈ আছে, পৰাপক্ষত 12 ঘণ্টাই হয়, কিয়নো 12 ঘণ্টাত চেলাৰীটো বেছি থাকে। আমিবিলাকে কি যিহেতু আহোঁ ইমান দূৰৰ পৰা, যেতিয়া অসমৰ পৰা ইয়ালৈ আহিছোঁ নহয় জানো, আমি ভাবোঁ যে আপোনালোকৰ হ'লেও সেইটোৱে ভাবিব যে তাত অকণমান পইচাটো 2 টকাটো বেছি পোৱাটো চবৰ কাৰণে জৰুৰী বা চবকে লাগে, চবেই তেনেকৈ ভাবে। ঠিক ময়ো ভাবোঁ, আপোনালোকেও ভাবে, হাজাৰজনে যিমানজন আহে চবেই তেনেকৈ 2 টকা ঘটি 2 টকা কৰি পেলাই কেনেকৈ সোনকালে ঘৰলৈ যাব পাৰোঁ সেইটো চিন্তা কৰে। তেনেকৈ আপোনাৰ বহুতবিলাক এজেঞ্চি আছে। তাত প্ৰায় 8 ঘণ্টা ময়ো কৰিছোঁ, আগত বহুতখিনি কৰিছোঁ, আপোনালোকক কৈছোঁ, সকলো ভিডিঅ'ত মই সকলো জনাইছোঁ আপোনালোকক। ইউনিকত আজিকালিতো ধৰক মিনিমাম 10 পাছটো কম্পালচৰি, যিকোনো এজেঞ্চিত, চিকিউৰিটি এজেঞ্চিত সোমাবলৈ যাওঁতে 10 পাছৰ মাৰ্কছ কাৰ্ডটোতো কম্পালচৰি শ্ব' কৰিবই লাগিব। লগতে আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক ডিটেইলছ সকলোবিলাক ক্লিয়াৰ কৰক আপোনালোকে, যদি ইউনিকত বা যিকোনো এজেঞ্চিত হ'লেও যদি সোমাব বিচাৰে। ঠিক তেনেকৈ ইউনিকতো একেটাই পৰ্যায়, একেখিনি ৰুলছে, একেখিনি কথাই, ফটোৰ পৰা ধৰি লওক সকলোবিলাক ডকুমেণ্ট লাগে। আৰু ইউনিকৰ মেইন বেংগলোৰত বৰ্তমান যিটো মেইন ব্ৰাঞ্চ হৈছে সেইটো আছে আপোনাৰ বিজয়নগৰ। আপোনালোকে যদি যাব বিচাৰে, কোনোবা যদি ইণ্টাৰেষ্টেড আছে, তেতিয়াহ'লে গুগলত চাৰ্চ কৰি পেলাই আপোনালোকে সম্পূৰ্ণ লোকেশ্যন লৈ আপোনালোকে কাকো নুসুধা নেমেলাকৈ আপোনালোকে ডাইৰেক্ট যাব পাৰিব। গুগলত আপোনালোকে চাৰ্চ কৰিলে সকলোবিলাক ডিটেইলছ দেখাই দিয়ে। আৰু তাত ধৰক আপোনাৰ দৰমহাটো কথালৈ মেইন আহে। আপোনালোকক যদিও 12 ঘণ্টা ডিউটি পায়, তেতিয়া মিনিমাম মই ভাবোঁ, মোৰ কোম্পানী এতিয়া মই যিটো কোম্পানীত কাম কৰি আছোঁ, সেই কোম্পানীটো এতিয়া বৰ্তমান ইউনিকে আছে, আৰু তেওঁলোকৰ মুখে গম পোৱা মতে যে মিনিমাম 19,000টো 26টা ডিউটি কৰিলে 19,000 20,000 টকা তেওঁলোকৰ চেলাৰী আহে। সেইটো হিচাপত মই ভাবোঁ যে যথেষ্ট সুবিধাই হয়, কাৰণ 19-20,000 অসমত এজন টেটৰ মাষ্টৰেও সেই 16-17,000 পৰাহে তেওঁলোকে প্ৰথম চেলাৰী দৰমহা পাইছিলে, যেতিয়া টেট আহিছিলে ফাৰ্ষ্ট। আমি যিহেতু সেইবিলাকত একো সুবিধা কৰিব ল'ব নোৱাৰিলোঁ বা নেপালোঁ, বা আমাৰ কোৱালিফিকেশ্যন কম। আমিতো কিবা এটা কৰি খাবই লাগিব, ঘৰখন পোহপাল দিবই লাগিব, ফেমিলি আছে। মোৰে এতিয়া ধৰক এটা পৰিয়াল আছে, সৰু পৰিয়াল। সেই পৰিয়ালটোতো মই মেইনটেনেঞ্চ কৰি নিবই লাগিব। যাৰ কাৰণেতো আমি ঘৰত বহি থাকিলেতো নহ'ব। সেইকাৰণে বাহিৰত আহিছোঁ 2 টকা ঘটিম বুলি। লেটছ গ'। দেখিছে আপোনালোকে কি কৰি যাব পাৰোঁ, কেনেকৈ থাকি কেনেকৈ ভৱিষ্যতে ঘৰৰ পৰিয়াল সকলোকে চলাই নিব পাৰোঁ। সেইটোৱে চবৰে আশা, মোৰো তেনেকুৱা আশা, আপোনালোকৰ চেম তেনেকুৱা আশা। আৰু দ্বিতীয় কথা হ'ল, ইউনিকৰ ফেচিলিটি কিছুমান ভাল, যেনেকৈ আপোনাৰ চেলাৰীৰ কোনো প্ৰব্লেম নাপায় আপোনালোকে, আৰু মাহৰ 7ৰ পৰা 10ৰ ভিতৰত মিনিমাম আপোনালোকক চেলাৰী সোমাব আপোনালোকৰ একাউণ্টত। আৰু ইয়াতে আপোনাৰ বছৰত 1 সালত
এক মাহৰ লিও ডালি আপুনি PLL ডালি আপোনালোকে চেলাৰি উঠাব পাৰিব চ' যথেষ্টখিনি সুবিধা আছে মই নকওঁ যে আপোনালোকে নকৰিব বা আপোনালোকে ইণ্টাৰেষ্টেড আছে কিন্তু সুবিধা পোৱা যদি আপোনালোকক সুবিধা লাগে প্লিজ আপোনালোকে মোক তলত কমেণ্ট কৰক মই আপোনালোকক ৰিপ্লাই কৰিম যিমানটো পাৰোঁ মই যিমানখিনি পাইছোঁ মই ৰিপ্লাই কৰিছোঁ আপোনালোকে কমেণ্ট ঠুকি দিয়ক না তলত কমেণ্ট ঠুকিবলৈ কিয় ভয় খায় আপোনাক মইতো আপোনালোকৰ নিচিনা মানুহে হয় ন মই বেলেগ জীৱ জন্তু নহয়তো চ' কমেণ্ট ঠুকি দিয়ক তলত আৰু বেক চাইডে মই আছোঁ আপোনালোক যিমানখিনি পাৰোঁ মই বনচন্দ্ৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত আছোঁ আৰু এই জেগাটোত এতিয়া আপোনালোকে বিশ্বাস নকৰিব পাৰে মই যিটো কোম্পানী কৰি আছোঁ মোক যদি কোনোবাই কণ্টেক্ট কৰে যদি কাম থাকে মই নিশ্চয় তেওঁলোকক অলৰেডি মই 10-12জন ল'ৰা মোৰ নিচিনা ল'ৰা আনি সোমোৱাইছোঁ এইটো মই নকওঁ যে মই তেওঁলোকৰ পৰা কিবা পাইছোঁ বা তেওঁলোকৰ কাৰণে মই কিবা বেনিফিট লৈছোঁ সেইটো নহয় আপোনাক মোক সহায় কৰিবলৈ আপুনি মোক নকৰিলে মই আপোনাক নকৰিলে আৰু বেলেগে সহায় কৰা মানুহ কোনো নাই সেইকাৰণে কৈছোঁ বাহিৰত আহিছে আনক সহায় কৰিব লাগিব যদি আপুনি সুবিধা পাই কৰিবৰ কাৰণে নাপালেতো ক'বলৈ নাযাওঁ যদি আপুনি পাইছে ছাপ'জ মই ৰুমত বহি আছোঁ বা আৰু মোৰ নিচিনা আৰু 2-4জন ৰুমত বহি আছে চ' তেওঁলোকে যদি আপোনালোকৰ ধৰক সোধে কামৰ বিষয়ে তো না নকৰিব যদি আছে প্লিজ সোমোৱাই দিব চেম একেই আপোনাৰ যি মোৰ যি চেম সেইটোৱেই আৰু এটা কথা চিকিউৰিটি কামটো কৰিবলৈ সহজ কিন্তু প্ৰথম কিছুমান কাম থাকে সেই কামখিনি কৰিবলৈ যাতে অকণমান প্ৰব্লেম হয় যেনে ধৰক আপোনাৰ চিকিউৰিটি জইনিং হ'বলৈ যায় যেতিয়া যায় আপোনালোকে আজিকালি ট্ৰেইনিঙৰ কিছুমান কথাটো আহে সেইটো আগত মই কৈছোঁ 7 দিনলৈকে তো এই ইউনিকতো চেম ইয়াতো দুযোৰ ৰেষ্ট দিব আৰু ডিউটি ক'ত দিব কি কথা সেইটো আপোনাৰ পৰা জানি পেলাই আপোনাৰ পৰা সোধ-পোছ কৰাৰ পিছতহে সেইখিনি আপোনাৰ ডিটেইলছ তেওঁলোকে পোষ্টিং কৰিব কাৰণ আপোনাৰ যদি ৰুম তিৰুপলীয়াত হয় মই থকা জেগাত তো আপোনাকতো ইলেক্ট্ৰনিচিটি বনচন্দ্ৰ এই দুটা এৰিয়াৰ ভিতৰতে দিব লাগিব কাৰণ আপোনাক ইমান দূৰতো গৈ ডিউটি দিব নোৱাৰে তো সেইখিনি সুবিধা তেওঁলোকে কৰি দিব সেইটো কাৰণে একো চিন্তা ল'ব নাই আপোনাৰ ছাইডত বেলেগ ছাইডত ক'ৰবাতেই নহওক লাগিলে কথা নাই সেই জেগাটো আশে-পাশতে আপোনাক দিব আৰু দৰমহা কথা ক'লোৱে আপোনালোকক সুবিধাখিনিৰ কথা সকলো কৈ দিলোঁ সুবিধা বহুত ধুনীয়া আৰু 3 নম্বৰ কথা হ'ল আপোনালোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি নিদিয়ে ছাবস্ক্ৰাইব কৰি দিয়ক না কি যায় ন আপোনালোকে পইচা যাব নেকি পইচা নাযায় না চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এই ছাবস্ক্ৰাইব কৰি দিয়ক না পটাপট মই অকণকৈ ওপৰলৈ যাব মন যায় ন আপোনালোকৰ কাৰণে কিমানকৈ দেখিছে কিমান কষ্ট কৰি এটা মোবাইলত ভিডিঅ' শ্বুট কৰি আছে মোৰ তাত একো নাই কোনো চিষ্টেমৰ বেলেগ বস্তু একো নাই এডাল মাইক আছিলে তো সেইডালো বেয়া হ'ল এতিয়া বৰ্তমান এডাল ট্ৰাইপড আছে মোবাইলটো খাৰা কৰিবৰ কাৰণে আৰু মোবাইলটো আছে যিমান কষ্ট কৰি যেতিয়া আপোনালোক ভিডিঅ' বনাই দিওঁ ন क्या एक लाइक कमेंट ये सब बनता है ना प्लीज क्यों आप लोग इग्नोर करते हैं जल्दी जल्दी कमेंट हो तो चैनल को कोई नया आया तो चैनल को सब्सक्राइब कर दीजिए तब मेरे को मजा आएगा सो তেতিয়া ভিডিঅ'টো আজি মই বিষয় দীঘলীয়া নকৰোঁ আৰু সো টেক কেয়াৰ বাই বাই অল অফ ইউ জয় আই